চিয়াৰ অনুসৰি যদি আপুনি ইণ্ডিয়ান হয় তেনেহ'লে এই দেশৰ গড় আয়ু হৈছে 68 ইয়াৰ্ছ অৰ্থাৎ আমাৰ দেশত মানুহ 68 ইয়াৰ্ছ জীয়াই থাকে পাকিস্তানত 66 ইয়াৰ্ছ বাংলাদেশত 72 ইয়াৰ্ছ আৰু এই সংখ্যা বাঢ়ি গৈ থাকে যেতিয়া আমি উন্নত দেশৰ ফালে আগবাঢ়ো যেনে আমেৰিকাত 79 ইয়াৰ্ছ কেনেডাত 82 ইয়াৰ্ছ জাপানত 83 ইয়াৰ্ছ আৰু ফাইনেলি মনেগো য'ত মানুহ সবাতোকৈ বেছি দিন জীয়াই থাকে 89.5 ইয়াৰ্ছ যদি আপুনি ইণ্ডিয়ান হয় আৰু আমি মানি লওঁ আপুনি 60 ইয়াৰতকৈ অধিক জীয়াই থাকিব ধৰি লওঁ আপুনি 70 বছৰ জীয়াই থাকিব এইটো নাপাহৰিব যে এইটো আপোনাৰ বয়স জন্মৰ পৰা ধৰা হৈছে আই থিংক আপোনাৰ বয়স প্ৰায় 20 বছৰ হ'ব যিটো এনেকুৱা সময়ত য'ত আপুনি নিজৰ সপোনটোক লৈ ব্যস্ত গতিকে এতিয়া আপোনাৰ লগত আছে 50 বছৰ এটি সাৰ্ভেৰ মতে মানুহে নিজৰ জীৱনৰ আধাতকৈ বেছি সময় শুই কটায় গতিকে এতিয়া আপোনাৰ লগত থাকি গ'ল মাত্ৰ 25 বছৰ ইণ্টাৰেষ্টিং এতিয়া এটা সময়ৰ পাছত আপুনি নিজৰ ফেমিলি বিচাৰিব আৰু ফেমিলি নিজৰ ল'ৰা ছোৱালীৰ লগতে ঘৰৰ কামতো অলপ সময় খৰচ কৰিব লাগিব ষ্টেটিষ্টিকৰ মতে মানুহে জীৱনৰ প্ৰায় 2.5% এই সময় এই সকলো কামৰ কাৰণে গুচি যায় অৰ্থাৎ 1.75 ইয়াৰ্ছ যিটো নেকি 639 ডেইজ হয় এতিয়া বিউ কৰি দিয়ক থাকি যোৱা 25 বছৰ অৰ্থাৎ 9125 ডেইজৰ পৰা এতিয়া আপোনাৰ লগত থাকি গ'ল 8486 ডেইজ এতিয়া ভাৰতত 63 বছৰৰ পাছত আপুনি ফাইনেলি নিজৰ কামৰ পৰা ৰেহাই পাব অৰ্থাৎ ৰিটায়াৰ্ড হ'ব আৰু আপুনি থাকি যোৱা জীৱনটো আৰামত কটাব পাৰিব বাট এইটো সঁচানে এটি সাৰ্ভেৰ অনুসৰি 68% ব্যক্তি 60 বছৰৰ পাছত কোনোবা নহয় কোনোবা এটি বেমাৰ গাত থাকিবই যাৰ বাবে তেওঁলোকে এটি দীঘলীয়া সময় হস্পিটেলত কটাবলগীয়া হৈ যায় গতিকে 10 বছৰ অৰ্থাৎ 3650 ডেইজ থাকি যোৱা 8486 ডেইজৰ পৰা বিউ কৰিলে থাকি যাব 4836 ডেইজ অৰ্থাৎ প্ৰায় 13 বছৰ আৰু এই 13 বছৰ আপুনি সম্পূৰ্ণ মুক্ত যদি আপুনি এই 13 বছৰ ভাল ঠাইত খৰচ কৰে তেনেহ'লে আপুনি এই 13 বছৰতে সফল হৈ যাব কিন্তু এই কথা সেইজন ব্যক্তিয়ে কেনেকৈ বুজিব যিয়ে দিনৰ 5 ঘণ্টা গেমিং বা মোবাইলত কটায় এটি সাৰ্ভে মতে ভাৰতত এজন ব্যক্তিয়ে দিনৰ 3 ঘণ্টা নিজৰ মোবাইল ফোনত কটায় আৰু গোটেই জীৱনত 76650 আৱাৰ্ছ অৰ্থাৎ যিটো হ'ব 3194 ডেইজ যিটো প্ৰায় 8.5 ইয়াৰ্ছ আমি মোবাইলত পাৰ কৰোঁ গতিকে আমাৰ জীৱনত থাকি যোৱা 13 বছৰৰ পৰা 8.5 ইয়াৰ্ছ বিউ কৰোঁ তেন্তে থাকি যাব 4.5 ইয়াৰ্ছ আপোনাৰ লগত আছে এতিয়া 4.5 ইয়াৰ্ছ কিন্তু এতিয়ালৈকে আমি সেইবোৰ কাম ধৰা নাই যিবোৰ কাম আপুনি ডেইলি কৰে যেনে খোৱা বোৱা বাথৰুমৰ কথা কৈছোঁ মই আৰু এনেদৰে আপোনাৰ জীৱনটো শেষ হৈ যাব আৰু আপুনি এই কথাবোৰক ধৰিবও নোৱাৰে আপুনি এতিয়া ভাবি লওক আপোনাৰ বয়স বহুত হৈছে আৰু আপুনি মৃত্যুৰ কাষত আছে তেতিয়া আপোনাৰ মনত এটাহে প্ৰশ্ন হ'ব কি মই মোৰ জীৱনৰ প্ৰত্যেকটো সময় ভাল কামত খৰচ কৰিলনে যদি এই প্ৰশ্নৰ উত্তৰ আপুনি নাপায় তেনেহ'লে আপোনাৰ কেনেকুৱা অনুভৱ হ'ব এতিয়া সেই সময়বোৰ পাৰ হৈ গুচি গ'ল আপুনি নিজৰ জীৱনৰ 70 বছৰ একো নকৰাকৈ শেষ কৰি দিলে নিজৰ ওচৰে পাজৰে থকা পৰিৱেশটো চাই এতিয়া এইটো বহুত ইম্পৰ্টেণ্ট যে জীৱনৰ প্ৰত্যেকটো কাম আপুনি ভাবি চিন্তি কৰক যদি আপুনি সেই কামটো কৰা নাই যিটো কাম আপোনাক ভাল লাগে তেনেহ'লে জীৱনৰ 1/3 সময় আপুনি আনহেভিভাৱে পাৰ কৰিছে জীৱনত টকা বহুত ইম্পৰ্টেণ্ট কিন্তু টকাৰ কাৰণে নিজৰ সুখ আৰু নিজৰ চইজক কেতিয়াও এৰিব নালাগে গতিকে বন্ধুসকল আজিলৈ মানে আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল যদি ভাল লাগিল ভিডিঅ'টিক লাইক কৰিব নাপাহৰিব লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত যিটো বেল আইকন আছে তাত অল ছিলেক্ট কৰি দিব যাতে অনাগত দিনত আহিবলগীয়া আমাৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে